গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। মই আজি ঘৰত অকণমান কিতাপ পত্ৰবিলাক জাপি থাকোঁতে ছোৱালীকেইজনী ভাগৰ মোৰে ডাঙৰ ছোৱালীজনী ভাগৰ ডায়েৰীখনত এটা বৰ ধুনীয়া কবিতা পালোঁ আৰু ভাবিলোঁ কিনো কবিতা লিখিছিলে আপোনালোকৰ মাজলৈ বুলি পঢ়ি শুনাওঁ। আৰু কবিতাটো নিজৰ ঘৰখনৰ হৈ লিখিছিলে ছোৱালীজনীয়ে, আৰু তাই বাৰু দিয়া নাছিলে, কিন্তু তাই লিখি থকা মই কালি দেখিছিলোঁ ৰাতি। কি লিখিছিলে বৰ ভালদৰে নাচালোঁ, হয়তো চাবলৈ অহা হ'লে গম পালোঁহেঁতেন কবিতা এটা যে লিখি আছে বুলি ঘৰখনৰ। কিন্তু পিছত ভনীয়েকে ক'লে যে মা বায়ে কবিতা এটা লিখি আছে আমাৰ ঘৰখনৰ বিষয়লৈ। আৰু আজি চাই ডায়েৰীখন ভাবিলোঁ অকণমান পঢ়ি শুনাওঁ আপোনালোকৰ মাজতো। আহকচোন এতিয়া কবিতাটি কিনো লিখিলে গাই চাওঁ। আমাৰ মৰমৰ পৰিয়াল, ৫ নং গমাৰিগুৰি, গোলাঘাট। দেউতা হিৰণ, আমাৰ ঘৰখনৰ পোহৰ আৰু শক্তিৰ উৎস। মা অনুপমা, যাৰ মৰমৰ কোনো তুলনা নাই, আমাৰ সাহস। তৰালী ভণ্টি, আমাৰ আকাশত জিলিকি থকা তৰাটি। মই হিয়া, আমাৰ সকলোৰে মৰমৰ প্ৰাণ। সোণোৱালৰ পৰিয়ালৰ সোণোৱালী দিন, গোলাঘাটৰ বুকুত ৫ নং গমাৰিগুৰিত, য'ত আছে মৰমৰ আমাৰ পৃথিৱী। হিৰণ দেউতা, মৰমী ছাট। অনুপমা মাৰ নিস্বাৰ্থ হাত। তৰালীৰ হাঁহিত ঘৰখন উজ্বলে, হিয়াৰ মৰমেৰে সকলোকে বান্ধি ৰাখে। শুভেচ্ছাৰে ভৰি থাকক আমাৰ এই ঘৰ, সুখ শান্তি হওক সদায় নিৰন্তৰ। মৰমৰ তৰালী, হিয়া। দেখিছেনে, বহুত ধুনীয়া লাগিলে কবিতাটি, সঁচাকৈ অন্তৰ চুই গৈছে। মই বাৰু পঢ়াৰ আগতে আপোনালোকৰ আগত নিজেও এবাৰ পঢ়ি চাইছিলোঁ, বহুত ভাল লাগিলে। ইমান ধুনীয়া এটা যে কবিতা নিজৰ ঘৰখনৰ হৈ লিখিছে ছোৱালীজনীয়ে। সঁচাকৈ মাক দেউতাকৰ আৰু ইয়াতকৈ আৰু সন্তানৰ মৰম চেনেহৰ ওপৰত কি লাগে কওকচোন। মই এটা ভাবিব নোৱাৰা, বহুত এটা অন্তৰত বহুত এটা আপোনালোকক বুজাব নোৱাৰোঁ। হয়তো কেনেকুৱা লাগিছে মই নিজে ক'ব নোৱাৰোঁ, হয়তো আপোনালোকেও চাগে তেনেকুৱা অনুভৱ হয় যেতিয়া নিজৰ সন্তানে নিজৰ মাক দেউতাকৰ বা নিজৰ পৰিয়াল ঘৰখনৰ হৈ এটা ধুনীয়া কথা কয় বা ধুনীয়া এটা কবিতা লিখে। আৰু যিবিলাক কথা নিজে মনত প্ৰকাশ কৰিব নোৱাৰে, সেইবিলাক আচলতে সঁচাকৈ এখন ডায়েৰীত এটা কলমৰ সৈতে নিজৰ মনৰ কথাবিলাক প্ৰকাশ কৰিব পাৰে, ধুনীয়াকৈ লিখি থৈ যাব পাৰে। যিবিলাক কথা নিজে ক'ব নোৱাৰে, সেইবিলাক কথা এখন ডায়েৰী সৰহতাৰে লিখি ছোৱালীজনীয়ে আজি ঘৰখনক আমাৰ মাজত কথা বহুতখিনি বুজালে। আৰু ময়ো বহুত ভাল লাগিছে আপোনালোকৰ মাজলৈ, সেইকাৰণে ভাবিলোঁ অকলে পঢ়াতকৈ আপোনালোকৰ মাজতো পঢ়ি শুনাওঁ। ইমান এটা ধুনীয়া কবিতা, সঁচাকৈ এনেদৰে মোৰ ছোৱালীজনী যেনেকৈ লিখিছে, সকলো যাতে নিজৰ সন্তানে মাক দেউতাকৰ মৰম চেনেহৰ বান্ধোনতে জীয়াই ৰাখক। আৰু এনেদৰে কিছুমান ক'ব নোৱাৰা কথা এখন ডায়েৰীত কলমৰ সৈতে প্ৰকাশ কৰি দিয়ক। হয়তো মাক দেউতাকে নজনা কথা, নুবুজা কথাবিলাক তেনেকৈ শিকিব পাৰে। আৰু ময়ো আজি বহুতখিনি ভাল লাগিছে। আশা কৰোঁ ছোৱালীকেইজনীও সদায় যাতে এনেদৰে হাঁহি ধেমালিৰ মাজৰে থাকক, আৰু আমাৰ মাজতো সদায় এনেদৰে হাঁহি ধেমালি কৰি থাকক, শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়ি যাওক। ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা। আৰুনো কি লাগিছে, মাক দেউতাকক নিজৰ সন্তানৰ সুখৰ বাদে আৰু একোৱে নালাগে। মোকতো একোৱেই নালাগে, কাৰণ মোক সদায় মই বিচাৰোঁ মোৰ যাতে ছোৱালীকেইজনী ভালে থাকক, মানুহজন ভালে থাকক। আৰু কবিতাটো ভাল লগাৰ বাবে আপোনালোকৰ মাজলৈ বোলো শ্বেয়াৰ কৰিলোঁ। যদিহে ভাল লাগে কমেণ্ট বক্সত জনাব। নমস্কাৰ।